ব্লগলৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ আৰু মই সমৃতা। এতিয়া প্ৰায় দুপৰীয়া 2টা বাজি গৈছে। আজি দুপৰীয়া ভাতৰ লগত মই চিকেন বনাইছিলোঁ। আজি মই চিকেনটো কেনেকৈ বনালোঁ ৰেচিপিটো আপোনালোকক দেখাইছোঁ। ৰেচিপিটো বনাবৰ বাবে মাংস মই ধুই লৈছোঁ। নিমখ এচামুচ, ধনিয়া গুড়ি, শুকান জলকীয়া, এয়া মিট মছলা, গৰম মছলা, জিৰা গুড়ি, শুকান তেজপাত, হালধি, এয়া অলপমান চচ, জিঞ্জাৰ গাৰ্লিক পেষ্ট আৰু অলপমান পিঁয়াজ। প্ৰথমতে আমি জিঞ্জাৰ গাৰ্লিক পেষ্টখিনি ইয়াত মিক্স কৰি লওঁ মাংসখিনি। নিমখ 1 চামুচ, হালধি, ধনিয়া গুড়ি, মিট মছলা, গৰম মছলা আৰু জিৰা গুড়ি। গোটেইখিনি একেলগে মিক্স কৰি মেৰিনেট কৰি 30 মিনিট সময় থৈ দিব লাগে। অলপমান বেকিং সোডা দিছোঁ। বেকিং সোডা দিলে চিকেনখিনি অকণমান কোমল হয়। অলপমান পিঁয়াজ দিছোঁ মেৰিনেট কৰোঁতে আৰু অলপমান বনাওঁতে দিম। তেলখিনি দি লৈছোঁ। তেলখিনি অকণ বেছিকৈ দিব লাগে। শুকান জলকীয়া আৰু কেইখিলামান তেজপাত দিয়া হৈছে। এতিয়া পিঁয়াজখিনি দি দিম। এতিয়া মেৰিনেট কৰি থোৱা মাংসখিনি ইয়াত দি দিছোঁ। চচ দিছোঁ। অলপ সময় চিকেনখিনি ভালকৈ ফ্ৰাই কৰি ল'ব। চিকেনখিনি অলপমান ফ্ৰাই হৈ গৈছে। এতিয়া অলপমান পানী এড কৰি দিয়া হৈছে। হৈ গৈছে, ৰেডি হৈ গৈছে। আপোনালোকে বাৰু মোৰ ৰেচিপিটো চাই কেনেকুৱা পালে কমেণ্ট বক্সত জনাব। ভাত খোৱা হৈ গৈছে মোৰ। চাওঁচোন আহক মই মুখত কি লগাব খুজিছোঁ। এয়া অলপমান এল'ভেৰা লৈছোঁ। ইয়াতে অকণমান গোলাপ জল মিক্স কৰিছোঁ আৰু এয়া বেচন, সামান্য বেচন ল'ব, এড কৰিব আৰু এইখিনি ভালকৈ মিক্স কৰি ল'ব। আৰু বেছি যদি ড্ৰাই হয় তেতিয়া আৰু অলপমান গোলাপ জল মিক্স কৰি দিব। এল'ভেৰা, গোলাপ জল আৰু বেচনখিনি ভালকৈ মিক্স কৰা হৈ গৈছে। এতিয়া মোৰ মুখত এপ্লাই কৰি আপোনালোকক দেখাই আছোঁ। চাওক, মিক্সাৰটো মই স্কিনত এপ্লাই কৰিলোঁ। মই লগোৱা 15 মিনিট হৈ গ'ল, সেইকাৰণে মুখখন ধুই আহিলোঁ। এতিয়া শুবলৈ যাওঁ। গুড নাইট, বাই। আজি মোৰ ব্লগটো চাই আপোনালোকে কেনেকুৱা পালে জনাব আৰু ভিডিঅ'টো চোৱাৰ শেষত লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ কেতিয়াও নাপাহৰিব।